আমি তো মানে কি এটা মানে রিমেক্স দে মানে সকলো তো কি আছিল মানে কাৰণ কি গম পাইছে না Hey guys, নমস্কাৰ জনাইছোঁ নিশান ব্লগলৈ আপোনালোকৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ তো আজি মানে আমি পাহামেলাত যাম তো পাহামেলাত মানে লগৰ ছোৱালী এটাৰ মানে চোলা এটা কিনিবলৈ মানে হিপ হপ আজিকালি যে অলপ ষ্টাইলৰ যি মানে হিপ হপ স্পৰ্টিং আছে সেই টি চাৰ্ট এটা কিনিবলৈ যাম আৰু টি চাৰ্টটো মানে ৰাতি মানে আমাৰ ইফালে মানে এখন ফাংচন আছে মানে পঞ্চায়ততে এখন মানে ফাংচন আছে সেই ফাংচনখন আমি মানে এক্সপ্ল'ৰ কৰিবলৈ যাম তো আপোনালোকে চাই থাকক মানে ফাংচনখন পুৰা একদম ধামাল হ'ব মানে বেছি দামী গায়ক নামাতে মানে সৰু সুৰা গায়ক মানে বিহু চিহু চব হ'ব তো ফাংচনখন পুৰা মজা লাগিব আমাৰ হাইস্কুলৰ কাষতে হ'ব মানে পঞ্চায়তৰ স্কুলৰ ভিতৰতে হ'ব ফাংচনখন তো এতিয়া যাইছোঁ পাহামেলাত চোলাটো কিনি আপোনালোকক মানে দেখাম আৰু চবখিনি তো ভিডিঅ'টোত জড়িত হৈ থাকক তো আৰু এনেকৈ ওলালোঁ চেণ্ডেল পিন্ধি ল'লোঁ তো আৰু এই দুটা আমাৰ মুৰ্গীয়ে মানে খুব খাই মুৰ্গী দুটা মানে একদম খাই পাগলা কৰি দিছে বেছি নাখায় আকৌ বাৰু মানে চাউল খায় আৰু মানুহবোৰে ভাবি মানে আৰু কি খায় বাৰু এইবোলে বিলাহীৰ গাছ মানে আমাৰ কাষতে লাগিছে বিলাহীৰ আৰু এনেকৈ বিলাহীৰ গাছ চাই থাকোঁতে আহি পালোঁ পাহামেলা তো পাহামেলাতে আমি আহি প্ৰথম কামটো আমি চোলাটো কিনি ল'ব লাগিব আৰু দ্বিতীয় কামটো মানে ঘৰ যাব লাগিব বেয়া নাপাব অলপ ধেমালি কৰিলোঁ দ্বিতীয় কাম নাই বাৰু আমাৰ তো এনেকৈ চোলাৰ দোকানত সোমাই আহিলোঁ মানে ইয়াতে বেগী জিন্স চিন্স চব পায় মানে তো আমাৰ এইকাৰণে ভাল আৰু মানে আমাৰ কাৰণে পূৰা একদম ফুল আৰু এনেকৈ অলপ মোৰ বেয়া লাগে মুখখনো চাই ল'লোঁ তো সেইখন দোকানৰ পৰা ওলাই আহি কিনে এখন বেলেগ দোকানত আহিলোঁ তো এইটো চাৰ্ট ভাল লাগিছে মানে ট্ৰেণ্ডিঙত চলি আছে এইবিলাক চাৰ্ট আৰু মানে চোলাটো মানে ভাল লাগিছে মোৰো কিন্তু কি হ'ব পইচা নাই আৰু হিপ হপটো ফাইনেলি কিনি ল'লে 250 কালাৰটো ভাল লগা নাই মোৰ হিপ হপটো মানে হিপ হপটো ভাল লাগিছে আৰু পূৰা একদম পইচা দিয়া হৈ গ'ল আৰু ইয়াক খুজিছোঁ ৰ কিবা এটা খাম আমি পাৰ্টি কৰি মানে ধুনীয়াকৈ আহি কিনে আমাৰ অভিনয় লগ পালোঁ তো কি হৈছিল মানে কাৰণ কি গম পাইছে না মই গৰু চাৰ পাইছিলোঁ গৰু চাৰ পাইছিলোঁ মানে আমি মানে এখন শ্বৰ্ট ফিল্ম দিম সেইকাৰণে আমি এখন শ্বৰ্ট ফিল্ম বনাইছোঁ মানে আহিব 3 দিনমান গ'লে আছলি বনাইছে নেকি মানে শ্বৰ্ট ফিল্মখন পূৰা একদম এক্সাইটেড আমি চাবলৈ আমি মানে চাম আমি ফেন হৈ গৈছোঁ লগ পাব ভাল লাগিল বজাৰ মানে বিহু আছে পঞ্চায়তত চবৰ ৰাইজকো দেখাব লাগিব কৈ থৈ দিছোঁ তো লগ পোৱাৰ পিছত তো সিহঁতকো ভাবি দিয়ে আমিও ঘৰ হ'লোঁ আৰু কি হয় সেইখন দোকান মানে আমি য'ৰ পৰা বজাৰ কৰোঁ আৰু এইফালে মানে হাইস্কুলৰ বাটতে আছে মানে হাইস্কুলৰ বাট বুলি কোৱা হয় আৰু এই গৰমত মানে বৌদ্ধ জাম মানে ভৰি চৰি চেপা গেল হয় ট্ৰাকৰ তলত আহি পালোঁ ঘৰ পূৰা পাহামেলাত ফুল জাম তো আহি পালোঁ আহি কিনে মানে আমাৰ কাষৰ পুখুৰীতে এটা বোলে মাছ মাৰিব তো মাছ মাৰা আপোনালোকক দেখাই আছোঁ আৰু গধূলি ফাংচনো যাম তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আপোনালোকে চব গম পাব আৰু পুখুৰীটোত আহি দেখিলোঁ যে পূৰা কাম আৰম্ভ মানে মাছ মৰা কাম আৰম্ভ তো এনেকৈ আৰু জাল চাল পেলালে এতিয়া আৰু পূৰা জালখন টানিব আৰু তাতে মাছবিলাক উঠাব আৰু জালখন মানে এইফালে দুটা মানুহ মানে তিনিটা মানে এইফালে তিনিটা মানুহ আৰু সেইফালে তিনিটা মানুহ ধৰি কিনে মানে টানে জালখন আৰু পূৰা একদম পুখুৰীৰ মূৰটোত মানে লাগাই দি কিনে মাছখিনি মানে ধুনীয়াকৈ উঠাই লোৱা হয় আৰু এনে ফাইনেলি মানে মাছখিনি উঠিলে মাছ কম বোকা বেছি উঠিলে মানে মাছ একদম নাই দুই এটা মাছ আছে মানে বোকা বেছি উঠিলে মাছত পৰ তো মানে ফাইনেলি মাছ নাপালে আৰু তো মানে এইকেইটাই মাছ পাইছে আৰু মানে বেছি নহয় আৰু এইকেইটাই আৰু ইয়াত পৰ বেছি নাই আৰু পুখুৰীটোতে নাই মাছ আৰু চবে মাছৰ আশাত লৈ নিৰাশাত ঘৰত গ'ল মানে কি কৰিব আৰু মাছ নাই পুখুৰীত যিহেতুকে আৰু মই পিছত ৰ'বা নোৱাৰি গা ধুই দিলোঁ মানে চবকে নামা দেখি পাই মই অলপ নামিলোঁ ইপাৰ সিপাৰ কৰি চুগাইছে মানে সাঁতুৰি আৰু পুখুৰীটো মানে বদ্ধ ধোৱা তো মানে সাঁতুৰিব জানিব লাগিব আৰু এনেকুৱা মানে জালখনতো অলপমান ফূৰ্তি কৰিলোঁ পানী চানী দি কিনে মাছ মাৰি আহি পালোঁ ঘৰ পূৰা একদম গাও ধুলোঁ মই পূৰা একদম পূৰা জ্বৰ চৰ হৈছে অলপমান মানে এতিয়া অলপ 8টামান বাজিলে মানে ঘৰ পাওঁতে 8টামান বজা নাই আমাৰ তো আহিছিলোঁ সোনকালে তো অলপমান ৰেষ্ট ল'লোঁ ৰেষ্ট কৰি কিনে ধুনীয়াকৈ এতিয়া আমি যাবলৈ ল'লোঁ ফাংচন তো ফাংচন পূৰা চাম মানে একদম জ্বৰ চৰ হৈছে গাইছ মানে বেছি নাচাব পাৰোঁ মানে তো আপোনালোকতো দেখামেই আপোনালোকে চাই থাকিব তো ফাংচন পূৰা আছে মানে সেই মুকলি ফাংচন আৰু মানে গোলকৈ যে সেনেকুৱা সেই ফাংচন ষ্টেজ নাই বাৰু তো এতিয়া ফাংচনলৈ আমি যাওঁ তো আপোনালোক ফাংচনতে লগ পাই আছোঁ সকলোকে তো আহি পালোঁ ফাংচন তো প্ৰথম মানে এটা গায়কে গান মাৰি আছে আৰু এনেকৈ বহুত ভাল লাগিছে মানে এইখন ফিল্ডত আমি বল খেলিব আহোঁ ৰাতি আহি পোৱা নাছিলোঁ মানে আজি ফাৰ্ষ্ট টাইম ৰাতি এইখন ফিল্ডত পঞ্চায়তৰ ফিল্ড বুলি কোৱা হয় তো এনেকৈ আৰু মানে গান অলপ চাই আছোঁ মানে এটা মানুহে গান মাৰি আছে মানুহ নহয় গায়কে একচুৱেলি সেয়ে ৰ'ব মানে গাছডাল চাই অলপ মানে আচৰিত লাগিছে তো আমি যেতিয়া মানে বল খেলিব আহোঁ আৰু এনেই আহি থাকোঁ মানে এখন ফিল্ডত এই গাছডাল মানে দেখা নাপাওঁ তো 2-3 দিনততো এডাল গাছ পুতিলেতো এনাম চৰা ডাঙৰ দীঘল নহয় সেইকাৰণে এডাল কাটি আনা বা ডুপ্লিকেট আৰু এনেকৈ মানে গায়কটো মানুহৰ ভিৰ দিয়ে পূৰা জোচত গান মাৰি ফালি দিছে মানে মানুহ বাৰু সেইনামো হোৱা নাই মানে আৰু জোচ দেখা নাই কিন্তু মানুহবিলাক জোচ দেখা নাই গায়কৰ জোচ দেখিছোঁ আৰু সেইনামতো মানে সেই ফাংচন নহয় আৰু মানে আৰু হঠাৎ মানে বোমাৰ মাত শুনি কেমেৰাটো অন কৰি ল'লোঁ মানে বহুত ভাল লাগিছে বোমা এতিয়া দেখা পাই মানে দেৱালীটো ফিল আহি গৈছে মানে
আৰু এনেকৈ ফাংচন আৰম্ভ হৈ গ'ল পূৰা একদম বিহুৰ দল আহি কিনে পূৰা একদম কিবা কিবি মানে সম্বোধনা জনাই আছে তো এনেকৈ আৰু পূৰা একদম বিহু নাচিব এতিয়া পূৰা ছোৱালী আছে 11টামান আছে ছোৱালী আৰু মানে ডান্স আৰম্ভ কৰিছে খুব ধুনীয়া নাচিছে মানে আৰু মানে ক'বাৰ মানে তেতিয়া এলাউন্স কৰোঁতে আৰু শুনিছোঁ 7 দলৰ টিম বুলি শুনিছোঁ এইটো মানে ৰখি আছোঁ মানে এতিয়া মানে 10টা বাজিবৰ হ'ল মানে গায়ক দেখোন উঠাই নাই তো কি কৰিম আমি যাওঁ নে নাযাওঁ মানে ভাবি আছোঁ এতিয়া মানে তো পূৰা এতিয়া মানে বিহু ষ্টাৰ্টে হৈছে মানে তো মানে ভাবা নাছিলোঁ আৰু মানে বহুত দেৰি হ'ব বুলি তো মানে চাওঁ গাইছ মানে চাব পাৰোঁ নাচাব পাৰোঁ ঠিক নাই আৰু মানে তো ভিডিঅ'টোত জড়িত হৈ থাকচোন মানে কি কৰোঁ কি নকৰোঁ চব গম পাব আপোনাৰ বিহুটোৰ মাজতে মানে কি এটা মানে ৰিমেক্স দিয়ে মানে এই এনেকুৱা এটা ৰিমেক্স দিয়ে মানে মোৰ একদম পূৰা মোৰ মাথা হেং মাৰি যে কি মানে ক'ব নোৱাৰিছোঁ আৰু এতিয়া মানে গাই থকা বিহুটো শেষ হ'ল আৰু কিবা গায়ক চায়ক আহিব গম পাই মানে বৰিং লাগিছে অলপমান ঘৰ যাওঁ আৰু গাইছ মানে ঘৰ মানে ফাংচন বেছি ভাল নহ'ল মানে ভাল হৈছে মানে ষ্টেজ নাই আমি ভাবিছিলোঁ ষ্টেজ আছে বদনামত থাকিব পাৰিম কিন্তু সেনেকুৱা এটা ভাল নহ'ল তো আৰু সেয়ে আৰু আমি গুচি আহিলোঁ যদি বেছি মানুহ চানুহ নাই বেছি মানে তোৰ গাঁৱলীয়া ফাংচন মানে আৰু পথাৰৰ মাজত আৰু ভয়ো লাগে মানে ৰাস্তাবিলাক বহুত ডেঞ্জাৰ ৰাস্তা তো সেই ভিডিঅ'টো যদি চাই ভাল পাইছে অলপমান লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু এইটো ভিডিঅ'ত যাম 1K এটা কৰি দিয়ে মানে 1K মানে ভিউজ এটা লাগে মানে ডাউন পৰি আছে চেনেলটো তো এনেকৈ ভিডিঅ'টো চাই অলপমান হ'লে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাপোৰ্ট কৰিব তো লগ পাম বেলেগ ব্লগত আৰু নেক্সট ব্লগত তেতিয়ালৈ বাই বাই আৰু টাটা জয় হিন্দ জয় ভাৰত